নমস্কাৰ বন্ধুসকল সকলোকে আনটা ভিডিঅ'লৈ মই আসামিজ টেকন'জ্ঞান চেনেলটোৰ পৰা স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন মহাভাৰত মহাকাব্যখন কোনে অসমীয়াত ভাঙনি কৰিছিল? উত্তৰ বিখ্যাত সাহিত্যিক ৰাম সৰস্বতীয়ে ভাঙনি কৰিছিল। দ্বিতীয় প্ৰশ্ন প্ৰথম অসমীয়া লেখিকাগৰাকী কোন? উত্তৰ পদ্মাৱতী দেৱফুকননী। পদ্মাৱতী দেৱফুকননী হৈছে প্ৰথম অসমীয়া লেখিকা। তৃতীয় প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক কোনে ৰচনা কৰিছিল? উত্তৰ আত্মাৰাম শৰ্মাই। আমি চবেই জানো প্ৰথম অসমীয়া ছপা পুথিখন হৈছে ধৰ্মপুস্তক। চতুৰ্থ প্ৰশ্ন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱাৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ ধৰালৈ যিদিনা নামিব সৰগ। তাৰ পৰিচালক আছিলে সত্যপ্ৰসাদ বৰুৱা। ইংৰাজী ভাষাৰ বৃহত্তম অভিধানখনৰ নাম কি? উত্তৰ অক্সফৰ্ড ইংৰাজী অভিধান। অক্সফৰ্ড ডিক্সনেৰী হৈছে ইংৰাজী ভাষাৰ বৃহত্তম অভিধান। ষষ্ঠ প্ৰশ্ন অসমত প্ৰথম ইংৰাজী অসমীয়া অৰ্থাৎ এংলো আছামিজ অভিধান কোনে প্ৰণয়ন কৰে? উত্তৰ বুধীন্দ্ৰনাথ ভট্টাচাৰ্যই যোৰহাটত প্ৰণয়ন কৰিছিল। সপ্তম প্ৰশ্ন বন্দুকী ছন্দেৰে গীতটোৰ ৰচক কোন? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বন্দুকী ছন্দেৰে গীতটো ৰচনা কৰিছিল। অষ্টম প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। নৱম প্ৰশ্ন অ মোৰ আপোনাৰ দেশ গীতটোৰ ৰচক কোন? আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অ মোৰ আপোনাৰ দেশ অসমৰ জাতীয় সংগীতটো ৰচনা কৰিছিল। দশম প্ৰশ্ন অ মোৰ আপোনাৰ দেশ গীতটোৰ সুৰকাৰ কোন? ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই, সুৰ কোনে কৰিছিলে? কমলা প্ৰসাদ আগৰৱালাই। 11 নম্বৰ প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱা কোন? পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি। এজন বিখ্যাত ব্যক্তি পদ্মনাথ গোহাঁই বৰুৱা। 12 নম্বৰ প্ৰশ্ন সন্দীপনী কোন? সন্দীপনী হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু। শ্ৰীকৃষ্ণই সন্দীপনীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। 13 নম্বৰ প্ৰশ্ন অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ দি আছাম ট্ৰিবিউন। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন? উত্তৰ ফখৰুদ্দিন আলি আহমেদ। ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদ অধিগ্ৰহণ কৰা অসমীয়া হৈছে ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন? উত্তৰ ডাক্তৰ ৰজনী প্ৰসাদ শইকীয়া। 16 নম্বৰ প্ৰশ্ন লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডি লিট সন্মান লাভ কৰা প্ৰথম অসমীয়া ব্যক্তি কোন? উত্তৰ সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞাই ডি লিট ডিগ্ৰী লাভ কৰিছিলে। 17 নম্বৰ প্ৰশ্ন কোন চনত আৰু ক'ৰ পৰা জোনাকী কাকতখন প্ৰকাশ পাইছিল? উত্তৰ 1889 চনত কলিকতাৰ পৰা জোনাকীত প্ৰকাশ পাইছিলে। 18 নম্বৰ প্ৰশ্ন জোনাকীৰ প্ৰথম সম্পাদক কোন? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালা, প্ৰতিমাৰ খনিকৰ বুলি যাক কোৱা হয়। 19 নম্বৰ প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো তেওঁলোকে বসবাস কৰা যিটো ঘৰটোৰ নাম আছিলে পকী, আৰু সেই ঘৰটোক বৰ্তমান কি নামে জনা যায়? উত্তৰ জ্যোতি ভাৰতী। মৃত্যু এটা শিল্প জীৱনৰ কঠিন শিলতকটা নিৰ্লোভ ভাস্কৰ্য উক্ত বাক্যশাৰীকাৰ হিৰেণ ভট্টাচাৰ্যৰ। ধন্যবাদ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব।